হয়, যোৱাকালি আমি এটা বিশেষ খবৰ সূত্ৰত ভিত্তি কৰি আমি আমাৰ DSP হেডকোৱাৰ্টাৰ আমাৰ OC হাওৰাঘাট তেখেতসকল এটা অপাৰেশ্যন লঞ্চ কৰা হয়। দকমকা থানাৰ আণ্ডাৰত দৈদাক পাহাৰ এই মানিকপুৰ বুলি কয় সেই অঞ্চলত আমি এটা বিশেষ খবৰ ভিত্তিত আমি তাত এটা অপাৰেশ্যন চলাওঁ আৰু আমি মাটিত পুতি থোৱা অৱস্থাত কিছু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। তাৰ ভিতৰত এটা AK-56 ৰাইফল আছে, এটা ষ্টেণ্ড গান আছে, দুটা পিষ্টল আছে, এটা 9mm পিষ্টল, এটা .32 পিষ্টল আৰু 9টা AK-47ৰ মেগজিন আৰু 88 ৰাউণ্ড AK-47 এমিনেশ্যনছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে এটা আমাৰ তদন্ত অব্যাহত ৰাখিছোঁ আৰু আমি এই কোন সংগঠনে তাত থৈছিল বা কি উদ্দেশ্যে থৈছিল এই তথ্য উদ্ধাৰ কৰিবলৈ যে আমি বৰ্তমান আমাৰ তদন্ত আমাৰ জাৰি আছে। কিন্তু এটা কথা, ইফালে লোকসভাৰ নিৰ্বাচন, এই ক্ষেত্ৰত আপুনি জিলাখনৰ মুৰব্বী হিচাপে কেনে শংকা কৰে যে থাকিব পাৰে নেকি বা আছে নেকি? চাওক, তেনেকুৱা ধৰণৰ যদি কিবা ক'ৰবাত অস্ত্ৰ ভাণ্ডাৰ আছে আৰু যদি আমাৰ চ'ৰ্চে গম পায় আমি ডেফিনেটলি আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ তেনেকুৱা চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা থাকিব আৰু আমাৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেয়ে অলৰেডি অব্যাহত আছে। আপোনালোকে কাৰ্বি আংলং জিলা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমি বিভিন্ন জেগাত আমি তালাচী আমি চলাই আছোঁ আৰু আমি বিভিন্ন অপাৰেশ্যন আমি কৰি আছোঁ। গতিকে আমি তেনেকুৱা ধৰণৰ যদি ক'ৰবাত আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। এতিয়া তেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই। এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই। আমি এতিয়ালৈকে তেওঁলোকে কৈছে নেকি যে অমুক সংগঠনৰ? এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই, কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে। তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম যেতিয়া, তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম যে কোন সংগঠন হয়।